নমস্কাৰ মই বিশ্বজিৎ ঠাকুৰীয়া আজি মই আপোনালোকক আমাৰ দোকানত কি আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম বিশেষকৈ কাহৰ কেইটামান স্পেশাল বস্তু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰিব ভালদৰে চাই থাকিব প্ৰথমতে মই আপোনালোকক এখন স্পেশাল কাহি দেখুৱাম চাওকচোন কাহিখন ভালদৰে চাব কাহিখন ভালদৰে চাওক বহুত স্পেশাল হয় এইটো দেখুৱাই ষ্টিল কাহি চাওকচোন কিমান ধুনীয়া ফুল এই ডিজাইনটো কিমান চাওক এইবোৰ আচলতে সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় আৰু নিখুঁত কাঠৰ পৰা তৈয়াৰ কৰা হৈছে ইয়াত কোনো ধৰণৰ একো মিক্স নাই 100% শুদ্ধ কাঠৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ইয়াৰ বহল আছে 12.5 ইঞ্চি আছে আৰু এইখনৰ বহল আছে 12 ইঞ্চি আছে আৰু এইখন অকমান গধুৰ আছে এইখন ধৰিলে ওজন 1 কেজি 200 গ্ৰাম মান আছে এইখন 1 কেজি আছে আপোনালোকে হেতু কাহিখন দেখি ভালেই পাইছে আৰু এখন মই দেখুৱাম আপোনালোকক এইটো চাওক এইটো অকমান বেলেগ ডিজাইন এইবোৰ গোটেইবোৰ স্পেশাল হয় চাওক ইয়াৰ ফিনিচিংটো চাওকচোন কিমান ধুনীয়া এইখন 12 ইঞ্চি আছে আৰু ওজন আছে 1 কেজি ভালদৰে চাওক এইটো অকমান ডিজাইন কৰা আছে ইয়াত কথা মই আজি আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখন এখন চাওক যিবোৰ কথা আছে আপোনাৰ এখন সোণামুখী কাহি বুলি কোৱা হয় ইয়াৰ ওজন আছে 1 কেজি আৰু বহল আছে 12 ইঞ্চি একদম স্পেচিয়েল হয় যিহেতু মই আজি আপোনালোকক প্ৰথমতে কৈছোঁ যে আপোনালোকক আজি মই স্পেচিয়েল বস্তু দেখুৱাম গতিকে স্পেচিয়েল দেখুৱাইছোঁ আৰু এটা বস্তু মই আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে গিলাচ চাওক খুব ধুনীয়া মিডিয়াম সাইজৰ হয় গতিকে খুবেই ভাল স্বাস্থ্যৰ কাৰণে এইবোৰ পানী খোৱাটো খুবেই ভাল বুলি কয় গতিকে আপোনালোকে ল'ব পাৰে ভাল হৈ পোৱা আৰু বাকী এনেকুৱা স্পেচিয়েল বাতি ল'ব এনেকুৱা চৰচ স্পেচিয়েল বাতি হয় এইটো চাওক বহুত ধুনীয়া হয় আৰু মই আপোনালোকক দুটামান বস্তু দেখুৱাম বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰে আমাৰ ফোন নম্বৰ আছে 9101557034 আকৌ এবাৰ কৈ দিছোঁ 9101557034 ইণ্ডিয়াৰ যিকোনো ঠাইলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা আছে গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আমি আপোনালোকক খুব ধুনীয়াকৈ পঠিয়াই দিম একদম সুৰক্ষিতভাৱে আহক এতিয়া আকৌ দুটামান বস্তু আপোনালোকক দেখুৱাম এইটো স্পেচিয়েল সৰু বটা হয় কাঠৰ একদম নিখুঁত কাঠৰ হাতে তৈয়াৰ কৰা হয় তাৰপিছত আৰু এইবিলাক আছে অকণমান দেখুৱাই দিম এয়া বটা আছে এনেকৈ বটা আৰু এয়া হৈছে এয়া ডাঙৰ বটা আছে এইটো যথেষ্ট ডাঙৰ হয় আৰু এয়া হৈছে পিতলৰ এখন সৰু কেৰাহী খুব ধুনীয়া ইয়াতকৈ ডাঙৰ চাইজৰ লাগিলেও আপোনালোকে পাই আমাৰ ওচৰত 4টামান চাইজৰ কেৰাহী আছে গতিকে আপোনালোকে পাই যাব আৰু এয়া হৈছে কোৱাৰ্টাৰ প্লেট এখন দেখুৱালোঁ আৰু এয়া ডাঙৰ বৰবাতি আছে ইয়াতকৈ ডাঙৰ বাতিও আছে এইটো ইয়াতকৈ ডাঙৰ হয় গতিকে এনেকুৱা সকলো ধৰণৰ বস্তু আপোনালোকে পাই যাব আৰু এয়া হৈছে এয়া বতাহ এয়া অকণমান ডাঙৰ চাইজৰ বতাহ আৰু এয়া বানকাঁহী ইয়াতকৈ ডাঙৰ চাইজৰ বানকাঁহী লাগিলেও আপোনালোকে পাই যাব এইখন অকণমান ডাঙৰ হয় আৰু এয়া অকণমান আগত আপোনালোকক দেখুৱাইছোঁ মই আপোনালোকক এইবাৰ আৰু এটা স্পেচিয়েল বস্তু দেখুৱাম আপোনালোকে ভাল পাব চাবলৈ এইটো চাওকচোন বানবাতি কিমান ধুনীয়া চাওক বহুত স্পেচিয়েল হয় এইবোৰে এইটো 500 গ্ৰামৰ হয় চৰচ স্পেচিয়েল বুলি কয় চাওক ভালদৰে দেখুৱাই দিছোঁ আৰু এটা আছে এইটো অকণমান ওখ হয় আৰু এইটো অকণমান চাপৰ হয় কিন্তু এইটো একদম স্পেচিয়েল হয় দুইটা একেই হয় ওজন একেই আছে খালি এইটো অকণমান চাপৰ হয় এইটো অকণমান ওখ হয় আৰু এইটো অকণমান এইটো এই পুৰাটো দেখিছে ন এইটো প্ৰকট হয় এইটো অকণমান কি হয় কিন্তু দুইটাই একদম 100% পিয়ৰ হাতে তৈয়াৰ কৰা হয় স্পেচিয়েল হয় আজিলৈ ভিডিঅ'টো ইমানে আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ যদি আপোনালোকৰ কিবা প্ৰয়োজন হয় প্লিজ অৰ্ডাৰ কৰিব ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমি পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে গতিকে চিন্তাৰ কোনো কাৰণ নাই ধন্যবাদ